So guys, welcome back to the channel. Aru apuni title lot jehetu pohile ami eta বিশেষ ঠাইলে গৈ আছো পিছে আজি না যাও আপ যোনটো টাইটেলত দেখিছে সেই জায়গাটোলে আমি কাইলে যাম কিন্তু আজি এতিয়া আমি ইনিশিয়ালি গৈ আছো গাড়ীত তেল ভৰাবলে এতিয়া দা প্ল্যান ইজ কাইলে একে আৰ্লি মৰ্নিং উলোৱা মানে 4:30 বা 5 AM ৰ ভিতৰত আৰু হয়তো 5 AM ত আমাৰ ইয়াত পেট্ৰল পাম্প নুখলিব পাৰে আৰু গাড়ীত তেল একদমই নাই 40 কিলোমিটাৰ মান ৰেঞ্জ বাকি আছে সো মই ভাবিলো যে ঘৰত এনেই বহি আছো তাতকে গৈ পেলাই তেল আজি ৰিফিউল কৰি আনো যাতে ৰাতিপুৱা কোনো প্ৰবলেম নহয় 2000 टका पेट्रोल सो गाइस फाइनली আমি ৰেডি হৈ গলো বতৰটো আজি বহুত বেছি ধুনিয়া এতিয়া সময় প্ৰায় ৰাতিপুৱা 5:10 হৈছে আৰু মই ৰৈ আছো দেউতা আৰু মা আহালে দেউতা আৰু মা আহিলে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিম সো গাইস এতিয়া সময় প্ৰায় 6টা বাজিছে আৰু আমি আছো লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী ওচৰত এই জায়গাখিনিৰ যোনটো ভিউ আমি মেইনলি NH37 দিয়া হানা আমি আইছো স্টেট হাইৱে দি আৰু আজিকালি যোন বেছিভাগ আপাৰ আসাম আহে সবে এটো ৰাস্তাই ইউজ কৰে আৰু এতিয়া আমি আছো লাউখোৱা ওয়াইল্ড লাইফ সেঞ্চুৰী ওচৰত আৰু এইখিনি জায়গাত ৰাস্তাটো বহুত বেছি ধুনিয়া হৈ যায় দুইটা সাইডে জংঘল থাকে আৰু মাজে মাজে সৰু ৰাস্তাটো পিছে ৰাতিপুৱা মই আপোনাক যোনটো বতৰ ভালৰ কথা কৈছিলো এতিয়া লাহে লাহে ৰ'দ আহিছে আৰু গৰমো বহুত বেছি হৈছে বাকি বলকছন আগলে গৈ থাকো আৰু জি পাও আপোনালোকক দেখুৱাই যাম সো গাইজ এতিয়া আমি প্ৰায় আমবাগান পাওঁগে এতিয়া ইনে আমি কেতিয়াবা তেজপুৰ আহিলে আমি প্ৰায় আমবাগানত ৰৈ পেলাই চাহ খাওঁ কিন্তু এতিয়া যেহেতু অলপ দূৰলে যাব লাগে সো ইয়াত চাহ নাখাওঁ চাহটা আমি অলপ আগতে খাওঁ বাকি আপুনি চাব পাৰে মানুহবোৰ লাহে লাহে ঘৰৰ পৰা ওলাইছে আৰু এই ৰাস্তাটোৰ এটা দিগদাৰ কি গৰু সৰু বহুত বেছি মানে গৰু ছাগলী হাঁহ এইবোৰৰ কাৰণে অকণমান গাড়ীখন চলাবলৈ দিগদাৰ হয় A few moments later আমি এতিয়া প্ৰায় কলিয়াবৰ তিনিআলিয়ে পালোহি আৰু এতিয়া আমি আপাৰ আসামৰ ফালে যাব লাগিব বাও ফালে এতিয়া আপুনি চাব পাৰে সময় হৈছে প্ৰায় 6:23 আৰু এটা বস্তু মই আপোনালোকক দেখুৱাই দিও যে এতিয়া আমি ঘৰৰ পৰা আহিলো প্ৰায় 41 কিলোমিটাৰ আৰু গাড়ীখনে প্ৰায় 25 কিলোমিটাৰ পাৰ লিটাৰৰ এতিয়া লাগে মাইলেজ দি আছে সো এতিয়া আমি লেফটলে যাম আৰু তাৰ পিছত আমি ৰাউণ্ডা হ'ম বুকাখাটৰ মুখে So guys, আমি এতিয়া বুঢ়া পাহাৰ পালোহি আৰু বুঢ়া পাহাৰত কোৱা যায় যে গাড়ী খদাই লাহে লাহে চলাব লাগে পিছে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছো যে আমাৰ অসম চৰকাৰে যে যোনটো স্পীড লিমিট সেট কৰিছিল যে 60 কিলোমিটাৰ পাৰ আৱাৰ সেই নিয়মটো এতিয়াও আছে নে বাৰু হেতু কেদিনমানৰ কাৰণে পোষ্টপন কৰা হৈছে আপোনালোকে যদি সঠিককে সেই কথাটো জানে তেতিয়াহলে মোক কমেন্ট সেকশনত নিশ্চয় কথাটো জনাব বাকি আমি এতিয়া বুঢ়া পাহাৰৰ মাজত যোনটো গজৰাজ ভিউ পইণ্ট আছে এলিফেন্ট ভিউ পইণ্ট বুলি যোনটো কয় আমি হেতু পালোহি যোনজন আপাৰ আসামৰ ফালে প্ৰথমবাৰৰ বাবে আহিব তেওঁলোকে নিশ্চয় এই এলিফেন্ট ভিউ পইণ্টত অলপ সময়ৰ বাবে ৰখিব পাৰে সো গাইজ আমি এতিয়া ফাইনালি আহি বুকাখাট পালোহি ইমান বেছি গৰম গোটেই ৰাস্তাত মই আপোনাক বুজাবই নোৱাৰিম সো এতিয়া বুকাখাটত ফাৰ্ষ্ট গাড়ীখন পাৰ্ক কৰি গৈ পেলাই ৰুটি আৰু আলু ভাজি খাওঁগে সো গাইজ গাড়ীখন এইখিনিতে পাৰ্ক কৰিলো এতিয়া মই যাওঁ ৰুটি আৰু আলু ভাজি খাবলৈ কিন্তু মাহন মোতকে আগত গুচি গ'ল এতিয়া কোনখন হোটেলত গ'ল এইটোহে কথা गोल को सो गाइस इट्स टाइम की रोटी खाई लो सो गाइस ब्रेकफास्ट हो गल एतिया हयतो आपनालोকক सीधा মই লগ পাম দেওপানী মন্দিৰত পিছে এটা কথা যে মই আপোনালোকক বহুতখিনি ক্লিপ দেখুৱাব পৰা নাই কাৰণ গাড়ী চলাই থাকোতে কিছুমান ক্লিপ ৰেকৰ্ড কৰিবলৈ বহুত বেছি দিগদাৰ হয় পিছে আজি মোৰ লগত মোৰ মাও আহিছিল মই মাক আজি এবাৰো দেখুৱাই নাই এয়া মোৰ মা সো বলক সোনকালে গৈ পেলাই একদম দেওপানী মন্দিৰত আপোনালোকৰ লগত কথা পাতিম সো গাইস দেওপানী মন্দিৰ যাবলৈ আপুনি NH37 পৰা ৰাইট সাইডে টাৰ্ন ল'ব লাগিব
আৰু ৰাইট সাইডে আপুনি গোলাঘাট এৰো মাৰি থোৱা দেখিবই সো আমি দেওপানী মন্দিৰ যাবৰ কাৰণে গোলাঘাটৰ ফালে যাব লাগিব আৰু এয়া আমি গোলাঘাটৰ ফালে সোমাই গলো এইফালে মই লাষ্ট কেতিয়া আহিছিলো জানো মা বাবলু মামাৰ যে 8 মঙ্গলত যে আহিছিলো আমি যোৱা বছৰ আমি বাবা থানৰ সোমাইছিলো বাবা থানৰ ৰাস্তাটো কোনটো আছে নে এটোতো সেই যেতিয়া পৰিদ্দাৰ ভাৰনাখন আছিলে 8টা মানুহ ভাৰনাখনত টোটেল বাবা ধীৰে 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 আমি যোৱাবাৰ খেলি আৰাম কৰাইছিলো বহুত ধুনীয়া দেই ৰাস্তাটো ন So guys, আপোনালোকে চাব পাৰে ৰাস্তাটো কিমান ধুনীয়া দুইটা সাইডে চাহ বাগিচা আৰু মাজে মাজে ৰাস্তাটো তাতে এটো ৰাস্তাত মই আৰু এটা বস্তু দেখিছো যে ট্ৰাফিকটো কম্পাৰেটিভলি কম NH 37 তকে হেতু কাৰণে গাড়ী চলাই আৰু বেছি ভাল লাগে So guys, এই মাত্ৰ আমি গোলাঘাটলে ফাটি যোৱা তিনিআলিটো পাৰ হৈছো আৰু ৰাস্তা আপুনি চাব পাৰে একদম ফাৰ্স্ট ক্লাস ৰাস্তা 2 লেন ৰাস্তা যদিও ইমান ধুনীয়া উইথ যে তিনিখন গাড়ী আৰামত পাৰ হৈ যাব পাৰে পিছে দেওপানী মন্দিৰলে এতিয়াও মোৰ মতে প্ৰায় 30 ৰ পৰা 35 কিলোমিটাৰ বাকি থাকিব লাগে বাকি চাওচোন বাৰু কিমান কিলোমিটাৰ আসলতে বাকি আছে পিছে বন্ধুসকল আজি আপোনালোকক এটা কথা কোৱাই নহল আজি মোৰ লগত আহিছে পিছফালে মোৰ মা আৰু সন্মুখত মোৰ দেউতা সো একে ৰিসেন্ট আমাৰ তিনিওজনৰ মাজত মা আহিছিলে মা প্ৰায় 2-3 বছৰ আগতে এবাৰ আহিছিলে মইতো লাষ্ট টাইম আহিছিলো প্ৰায় 10 বছৰ মান আগতে আৰু দেউতাও হে লাষ্ট টাইম 10 বছৰ মান আগতে আহা সো বহুত দিনৰ মূৰত আজি ইয়ালে যাবলৈ পাই ভাল লাগিছে আৰু মোৰ তাতকেও ভাল লাগিছে এই ৰাস্তাটো দেখি পেলাই সো বলকচোন এতিয়া আপোনালোকৰ লগত কথা পাতিম সিধা দেওপানী মন্দিৰত So guys, দেওপানী মন্দিৰ ফাইনালি পালোহি এখিনতে গাড়ীখন পাৰ্ক কৰিলো আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰলে কিন্তু মন্দিৰলে যোৱা আগত ফাৰ্স্ট সাকি বন্দি লব লগা হৈছে আৰু দেওপানী মন্দিৰ আগতে যোন আহিছে তেওঁলোকে জানে চাগে ইয়াত সবে গছত ৰঙা ফিতা বান্ধে যাতে যাৰ যি মনৰ কামনা আছে হেয়া পূৰণ হওক সো ফাৰ্স্ট ফিতা লও সাকি লও আৰু তাৰ পিছত আমি যাম মন্দিৰৰ ভিতৰলে ৰঙা এয়া লৈ যাব লাগিব নহয় দেউতা ফিতা ৰঙা ফিতা এয়া নহয় এয়া তিনডালে ল এফালে আছে সাকি জ্বলোৱা গৃহ ইয়াত সাকি আসলে বাহিৰত জ্বলাব লাগে সো গাইজ আমি পূজা পাতি দিলো মই বেছি ব্লগ কৰা নাই কাৰণ মন্দিৰত ইমান ব্লগ সব কৰিবলৈ ভাল নালাগে কিন্তু ষ্টিল মই অলপমান সাইডত জেগা পাই আপোনালোকৰ লগত কথা পাতিছো ইমান ধুনীয়া মন্দিৰ আপোনালোকে যদি সময় পায় বা আপোনালোকে যদি সুবিধা পায় তেতিয়া হলে এবাৰ ইয়ালে নিশ্চয় আহিব বাকি মই আপোনালোকক এবাৰ মোটামুটি বুজাই দিও যে প্ৰথম আহি পেলাই আপোনালোকে সাকি জ্বলাব লাগে সাকি জ্বলাই পেলাই দৰ্শন কৰিবলৈ আপোনালোকে লাইন ল'ব লাগে লাইনত কিন্তু মাস্ক কম্পালসৰি বহুত স্ট্ৰিক্টলি ফলো কৰা হৈছে কোভিড ৰুলছ আৰু তাৰ পিছত আপোনালোকে নিজৰ যি মনৰ কামনা আছে হেয়া আপুনি দেৱী মাৰ ওচৰত ভাবিব পাৰে আৰু এনেকুৱা কোৱা যায় যে ইয়াত আপুনি যি উইশ খোজে ডেফিনেটলি দুৰ্গা মায়ে ফুলফিল কৰে বাকি মই আৰু দেউতাই দৰ্শন কৰি আহিলো এতিয়া মা লাইনত আছে মায়ে পূজা আগবঢ়াব আৰু তাৰ পিছত আমি ইয়াৰ পৰা ওলাই যামগে কিবা লাগিলে আহি পেলাই মা খুবেই ভাল লাগিল আপোনালোকেও যদি সময় পায় এবাৰ এফালে আহিলে ইয়াত সোমাই যাব আৰু এয়া দেউতা আছে দেউতাকো কথা দেউতা কেনেকুৱা লাগিলে মন্দিৰত আহি পেলাই আজি দেওবাৰ বুলি ভিৰ অলপ বেছি তথাপিতো বৰ ভাল ইয়াৰ মেইনটেনেন্স ভাল আহি মনটো ভাল লাগে সকলো পাৰিলে এবাৰ আহাটো ভাল আৰু আপোনালোকে চাব পাৰে ইয়াত গছডালত কিমান ৰছী আছে ৰছী নহয় আচলতে লাখ লাখ ফিতা ইয়াত বান্ধি থোৱা আছে বাকি এতিয়া আমি প্ৰসাদ খাই আছো যোনখিনি প্ৰসাদ পূজা কৰি দিয়া হৈছে সেইখিনি খোৱাৰ পিছত চিধা আমি যাম এটা স্পেচিয়েল জেগালৈ সো বলকচোন আমি চিধা ৰাস্তাৰ পৰা ভিডিঅ'টো কণ্টিনিউ কৰিম
গাইজ আমাৰ মন্দিৰত সকলো কাম ভালে কুশলে হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছো গৰম পানীৰ ফালে সো দেওপানী মন্দিৰৰ ওচৰত এটা গৰম পানীৰ ওহ আছে এতিয়া তালে যাম আৰু চাও যে তাত কেনেকে গৰম পানী ওলাই থাকে সো গাইজ এতিয়া আমি ৰখিছো চিলনী জান বুলি জেগা এটুকুৰত দেউতাই আপুনি দেখিছে চাগে বগা চাৰ্টত দেউতাই গৈছে শাক পাচলি কিনিবলৈ মোৰ দেউতাৰ এইবিলাক বস্তুত বহুত চখ এই ৰাস্তাৰ শাক পাচলি কিনা আৰু এজ ইউজুৱেল সদায় নিচিনা দেউতা আজিও শাক পাচলি কিনিবলৈ গৈছে এতিয়া সিধা আমি গৈ থাকিলে প্ৰথম পাম নাম্বৰ হাবি মানে ইমান বৃহৎ হাবি মই আহি থকা টাইমত আপোনালোকক দেখুৱাব নোৱাৰিলো কিন্তু মানে এফালে সোমাই সিফালে কেতিয়া ওলাম লাগে সো ফাৰ্ষ্ট আমি নাম্বৰ হাবি আধা পাৰ হ'ম তাৰ পিছত হে সোমাম হি গৰম পানীৰ যোনটো উহ আছে তাত আৰু তাৰ পিছত বাকি আধা নাম্বৰ হাবি পাৰ হ'ম এবাৰ চেষ্টা কৰিম যে আপোনালোকক অলপমান দেখুৱাব পাৰো সো গাইজ ফাইনেলি আমি পাই গলো হি গৰম পানীত আৰু আহি পোৱাৰ লগে লগে আৰম্ভ হৈ গ'ল বৰষুণ সো গৰম পানীৰ হেয়া চোৱাৰ আগতে আমি প্ৰথমে যাব লাগিব শেল্টাৰৰ তলত কাৰণ বৰষুণ বহুত বেছি জোৰত আহি গ'ল সো গাইজ মই আছো এতিয়া গৰম পানীৰ ৱাচ টাৱাৰৰ ওপৰত আপোনালোকক ভিউটো দেখুৱাম কিন্তু তাৰ আগতে এটা বেড নিউজ যে আমিও আহি পালো আৰু লগৰ লগত বৰষুণো ষ্টাৰ্ট হৈ গ'ল সো মই আপোনালোকক কেমেৰাটো এবাৰ উল্টা কৰি দেখুৱাম সেই যে বগা যে এয়া যে দেখিছে মোৰ যিমানখিনিলৈকে মনত আছে তাত গৰম পানী আছে বাকী মই এতিয়া আছো ৱাচ টাৱাৰৰ ওপৰত কাৰণ বৰষুণ দি আছে আপোনালোকে কাৰণ বৰষুণ দি আছে কেমেৰাত ধৰিব পৰা নাই চাগে কিন্তু বৰষুণ প্ৰায় অলপ জোৰতে আহিছে সো গাইজ এতিয়া আপোনালোকক এটা স্পেচিয়েল বস্তু দেখাম এখন হেংগিং ব্ৰিজ আমাৰ এফালে দেখা অলপমান ৰেয়াৰ ভয়হে লাগিছে সো গাইজ মই লাষ্ট টাইম বহুত বছৰ আগতে আহিছিলো প্ৰায় 10 বছৰমান আগতে আহিছিলো সেইটো কাৰণে মই বাকী গোটেইখিনি কথা পাহৰি থাকিলো আৰু মোৰ এই হেংগিং ব্ৰিজখনৰ কথাও মনত নাছিল লাহে আহো সো গাইজ ব্ৰিজখন লৰি আছে আৰু মোৰ লাগিছে ভয় গাইজ আপোনালোকেও যদি হেংগিং ব্ৰিজত উঠিব বিচাৰে দেন আপোনালোকে ডেফিনেটলি এই নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীত আহিব পাৰে সো গাইজ নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো সোমালো আপোনালোকক বেছি বস্তু দেখুৱাব নোৱাৰিলো কাৰণ বৰষুণ দি আছিল আৰু মোৰ ফোনটো ৱাটাৰপ্ৰুফ নহয় বাকী এতিয়া আমি গৈ আছো নাম্বৰ হাবিৰ মাজে যোনখন এখন বৃহৎ হাবি এতিয়া হাবিৰ আপোনাক শ্বৰ্টছ কেইটামান দেখুৱাম আৰু তাৰ পিছত আপোনালোকক একেবাৰে লগ পাম ক'বাত কিবা খাবলে ৰখিলে সো গাইজ প্ৰায় 120 কিলোমিটাৰ মান নন ষ্টপ অহাৰ পিছত এতিয়া আমি ৰৈছো ভাত খাবলৈ বহুত বেছি ভোক লাগিছে ৰাতিপুৱা সেই ৰুটি খোৱাৰ পিছত ভালকে একো খোৱাই হোৱা নাই সো সোনকালে যাওঁ আৰু গৈ পেলাই চাওঁগে যে এতিয়া আমি কি খালে ভাল হ'ব সো গাইজ ধুনীয়াকে ভাত পানী খাই পেলাই এতিয়া আকৌ ঘৰৰ ফালে ওলালো বৰষুণ বহুত বেছি ষ্টাৰ্ট হৈ গ'ল ভিজিবিলিটি লাহে কমি আহিছে প্লাছ কি হৈছে ভাত বহুত বেছি খোৱাৰ কাৰণে একদম অলপমান ঘৰৰ শুবলেহে মন গৈছে সো গাইজ আমি ঘৰ গৈ আছিলো কিন্তু বুঢ়া পাহাৰত ইমান বেছি ট্ৰেফিক জাম এতিয়া প্ৰায় আধা ঘণ্টা মানৰ পৰা আমি এক জেগাতে ৰৈ আছো মই আপোনালোকক জামটো এবাৰ দেখুৱাওঁ বাৰু ৰখক মই এবাৰ ৱাইপাৰটো চলাই দিম তালৈকে যিমানলৈকে চকু গৈছে তিমানলৈকে যাম পিছফালে মিৰৰতো আপোনালোকে কেমেৰাত ধৰিব নোৱাৰিব চাগে কিন্তু যিমানলৈকে চকু গৈছে তিমানলৈকে যাম এতিয়া জানো কিমান সময় লাগে বা এই ট্ৰেফিক জামটো খুলিবলৈ পিছে ট্ৰেফিক জামটোৰ কাৰণটো আমি এতিয়ালৈকে গম পোৱা নাই মষ্ট প্ৰবেবলি কিবা গছ পৰিব পাৰে কাৰণ বৰষুণ আৰু ধুমুহা বহুত বেছি জোৰত দিছে সো গাইজ আশা কৰো আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পালে চাগে কালি ৰাতি আচলতে ঘৰ পাওঁতে অলপ দেৰিয়ে হ'ল প্ৰায় 9টা মানে বাজিলে বুঢ়া পাহাৰত প্ৰায় 1 ঘণ্টা 45 মিনিট মান ৰখিব লগা হ'ল আৰু আচলতে গছ পৰা নাছিলে ডাঙৰ পাঞ্জাব বডি ট্ৰাক এখন পলটি খাই পেলাই ৰাস্তাত পৰি আছিলে বাকী তাৰ পিছত মোৰ গাত ব্লগ বনাবলৈ এনাৰ্জি নাছিলে আৰু আহি পেলাই মই সিধা শুই গলো সো আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পালে চাগে যদি ভিডিঅ'টো ভাল পালে দেন লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নতুনকে খুলিছো দেন সাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব লগ পাম এনেকৈ আৰু এটা ভিডিঅ'ত তেতিয়ালৈকে বন্দে মাতৰম জয় অসম